স্বাগতম জানাইছো মই হিমাক্ষী আন এক অভিলেখ গ্ৰহাৰ দিশে ভাৰতবৰ্ষ এবাৰ আগবাঢ়িছে আৰু ইছৰোৰ চন্দ্ৰযানৰ পিছত এবাৰ সমুদ্ৰযান নিয়াৰ বাবে আগবাঢ়িছে আৰু সমুদ্ৰ পৃষ্ঠত এবাৰ ভুমুকি মাৰিব জনাইছো সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো ইছৰোৰ চন্দ্ৰযানৰ পিছত এবাৰ সমুদ্ৰযান আন এক ইতিহাস ৰচাৰ দিশে ভাৰতবৰ্ষ আন এক ইতিহাস ৰচাৰ দিশে আগবাঢ়িছে এবাৰ ভাৰতবৰ্ষ আৰু চন্দ্ৰযানৰ পিছত এবাৰ ইছৰোৰ সমুদ্ৰযান চন্দ্ৰযানৰ পিছতে এবাৰ ইছৰোৰ সমুদ্ৰযান মহাকাশৰ পিছত এবাৰ সাগৰ পৃষ্ঠত চলাব অভিযান এবাৰ সাগৰ পৃষ্ঠত অভিযান চলাব সমুদ্ৰযানে সাগৰ পৃষ্ঠৰ ৬০০০ মিটাৰ তললৈ গৈ ইছৰোৰ বিজ্ঞানীয়ে চলাব অধ্যয়ন এই অধ্যয়ন চলাব ইছৰোৰ বিজ্ঞানীয়ে ২০২৫ বৰ্ষৰ শেষলৈ আহিব এই সুখবৰ ভাৰতবাসীৰ বাবে আহিব ২০২৫ বৰ্ষৰ শেষৰ ফালে ইংগিত দিলে কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৱে এই মুহূৰ্তত জনাইছো আন এক ইতিহাস গঢ়াৰ দিশে আগবাঢ়িছে ভাৰতবৰ্ষ আগবাঢ়িছে ইছৰোৰ চন্দ্ৰযানৰ পিছতে এবাৰ সাগৰ পৃষ্ঠত ভুমুকি মাৰিব আন এক বিশেষ অভিলেখ গঢ়িব সমুদ্ৰযানে চন্দ্ৰযানৰ পিছত এবাৰ ইছৰোৰ সমুদ্ৰযান আৰু এবাৰ সাগৰ পৃষ্ঠত ভুমুকি মাৰিব সমুদ্ৰযানে মহাকাশৰ পিছতে এবাৰ সাগৰ পৃষ্ঠত চলাব অভিযান সমুদ্ৰযানৰ অভিযান চলিব সাগৰ পৃষ্ঠত এয়া আন এক ইতিহাস ৰচাৰ দিশে ভাৰতবৰ্ষ আগবাঢ়িছে ইছৰোৰ চন্দ্ৰযানৰ পিছত এইবাৰ ইছৰোৰ সমুদ্ৰযান আৰু এই সমুদ্ৰযানে সাগৰ পৃষ্ঠত অভিযান চলাব সাগৰ পৃষ্ঠৰ ৬০০০ মিটাৰ তললৈ গৈ ইছৰোৰ বিজ্ঞানীয়ে এই অভিযান চলাব আৰু এয়া পুনৰ আন এক অভিলেখ গঢ়াৰ দিশে আগবাঢ়িছে ভাৰতবৰ্ষ আগবাঢ়িছে আন এক অভিলেখ গঢ়াৰ দিশে আৰু এইবাৰ সাগৰ পৃষ্ঠত অভিযান চলাব ইছৰোৰ সমুদ্ৰযানে আৰু ২০২৫ বৰ্ষৰ শেষলৈ আহিব এই সুখবৰ আহিব বুলি ইংগিত দিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৱে এই মুহূৰ্তত জনাইছো পুনৰ আন এক অভিলেখ গঢ়াৰ বাবে আগবাঢ়িছে ভাৰতবৰ্ষ আগবাঢ়িছে আন এক অভিলেখ গঢ়াৰ বাবে পুনৰ ইছৰোৰ আন এক অভিলেখ ইছৰোৰ বিজ্ঞানীয়ে চলাব অভিযান চলাব সাগৰ পৃষ্ঠত চলাব এইবাৰ অভিযান ইছৰোৰ বিজ্ঞানীয়ে চলাব সাগৰ পৃষ্ঠত অভিযান ২০২৫ বৰ্ষৰ শেষলৈ আহিব এই ভাল খবৰ আৰু ইছৰোৰ বিজ্ঞানীয়ে চন্দ্ৰযানৰ পিছত এইবাৰ ইছৰোৰ সমুদ্ৰযান আৰু মহাকাশৰ পাছত এইবাৰ সাগৰ পৃষ্ঠত অভিযান চলাব সমুদ্ৰযানৰ অভিযান সাগৰ পৃষ্ঠত চলাব আৰু সাগৰ পৃষ্ঠৰ ৬০০০ মিটাৰ তললৈ গৈ ইছৰোৰ বিজ্ঞানীয়ে অধ্যয়ন চলাব অভিযান চলাব ইয়াৰ সাগৰ পৃষ্ঠৰ পৰা উল্লেখনীয় যে সাগৰ পৃষ্ঠৰ পৰা ৬০০০ মিটাৰ তললৈ যাব আৰু ৬০০০ মিটাৰ সাগৰ পৃষ্ঠৰ পৰা তললৈ গৈ ইছৰোৰ বিজ্ঞানীয়ে অধ্যয়ন চলাব সাগৰ পৃষ্ঠৰ এই মুহূৰ্তত জনাইছো পুনৰ আন এক ইতিহাস ৰচাৰ দিশে আগবাঢ়িছে ভাৰতবৰ্ষ আগবাঢ়িছে আৰু ২০২৫ বৰ্ষৰ শেষলৈ আহিব ভাৰতবাসীৰ বাবে আহিব এই সুখবৰ ২০২৫ বৰ্ষৰ শেষৰ ফালে আৰু এই ইংগিত দিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৱে এই মুহূৰ্তত জনাইছো এয়া ইতিহাস ৰচাৰ দিশে ভাৰতবৰ্ষ আগবাঢ়িছে পুনৰবাৰ আন এক ইতিহাস ৰচিব ভাৰতবৰ্ষই আৰু এয়া চন্দ্ৰযানৰ পিছত ইছৰোৰ সমুদ্ৰযান আৰু এইবাৰ মহাকাশত নহয় এইবাৰ সাগৰ পৃষ্ঠত অভিযান চলাব সমুদ্ৰযানে ইতিমধ্যে ইছৰোৰ বিজ্ঞানীসকল সাজু হৈছে সমুদ্ৰযানৰ বাবে যিটো সমুদ্ৰযান সাগৰ পৃষ্ঠৰ পৰা ৬০০০ মিটাৰ তললৈ গৈ ইছৰোৰ বিজ্ঞানীয়ে অভিযান চলাব অধ্যয়ন চলাব সাগৰ পৃষ্ঠৰ পৰা ৬০০০ মিটাৰ তললৈ যাব গতিকে ইছৰোৰ বিজ্ঞানীসকল ইতিমধ্যে সাজু হৈছে সাগৰ পৃষ্ঠত সমুদ্ৰযানৰ অভিযান চলাবৰ বাবে আৰু এয়া আন এক ইতিহাস ৰচাৰ দিশে আগবাঢ়িছে ভাৰতবৰ্ষ চন্দ্ৰযানৰ পিছতে এবাৰ সমুদ্ৰযানৰ অধ্যয়ন চলাব ভাৰতবৰ্ষত